নমস্কাৰ। বৰচলালৈ যোৱাৰ পথত থকা শাৰী শাৰী এজাৰ গছ কেইজোপাই আপোনাৰ মন আকৰ্ষিত কৰেনে? জানিবলৈ মন যায়নে এই গছবিলাক কোনে আৰু কেতিয়া ৰুলে? শোণিতপুৰ জিলাৰ বৰচলা এখন প্ৰাকৃতিকভাৱে সুন্দৰ ঠাই। দক্ষিণে ব্ৰহ্মপুত্ৰই চুই যোৱা এই ঠাইখনৰ গাতে লাগি আছে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। বৰচলা বিল শোণিতপুৰৰ এখন অন্যতম বিল। তদুপৰি বৰচলাতে আছে প্ৰায় 100ৰো অধিক বিঘা মাটি আগুৰি বৰচলা মুগা ৰেচম ফাৰ্ম। এই বৰচলা পোৱাৰ আগতেই বৰচলাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বৰচলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে পথৰ দুয়োকাষে শাৰী পাতি পাতি আদৰণি জনাই আহিছে এজাৰ গছবিলাকে। হাইস্কুলৰ দেওনা পাৰ হোৱা প্ৰত্যেকৰ মনত আজিও সজীৱ হৈ আছে এই এজাৰ গছকেইজোপা। হাইস্কুলীয়া জীৱনত এই এজাৰ গছকেইজোপাৰ তলতেই জিৰণি লৈছিল ল'ৰা ছোৱালীবোৰে। এতিয়াও এই গছকেইজোপা দেখি প্ৰত্যেকৰে মন হয়তো অতীতলৈ উৰা মাৰে। এজাৰে হয়তো মনত বেজাৰ লগায়। তথাপিও এই সেউজ সুৰংগটিয়ে আজিও সকলোকে আদৰণি জনাই খন্তেক জিৰাবলৈ হাত বোলাই মাতে। বহাগৰ সময়ত এই গছকেইজোপাই এজাৰ বুলীয়া সাজ পিন্ধি যি মনোমোহা ৰূপ লয় সি সঁচাই চালে চাই থাকিবলগীয়া। এই গছবিলাক কোনে আৰু কেতিয়া ৰুলে জানিবলৈ মন নাযায়নে? বন বিভাগে 1993-94 বৰ্ষত এই গছবিলাক ৰুইছিল বুলি কিছু কিছু লোকে জানিবলৈ দিয়ে। তদুপৰি বৰচলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোমাই যোৱা পথত থকা নাহৰ গছকেইজোপায়ো পথচাৰীৰ দৃষ্টি কাঢ়ি নিয়ে। বৰচলালৈ সকলোকে স্বাগতম জনোৱা এই এজাৰ গছকেইজোপা সদায় এইদৰে পথচাৰীৰ মন আকৰ্ষিত কৰি থাকক। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ এই মিঠা অনুভূতি হৃদয়ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।